নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ডিজিটেল হেল্থ আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰটো হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোৱাৰেণ্টাইনত যাব লাগিব। বন্ধুসকল, সেইটো জানিবলৈ আপোনালোকে যদি এতিয়াও ডিজিটেল হেল্থ আছাম ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আমাৰ লেটেষ্ট ভিডিঅ'বোৰ পাই থাকিবলৈ। বন্ধুসকল, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি জানো যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰোণা ৰোগীৰ লগত বহুতো তেওঁ কষ্ট কৰিছে আৰু তেওঁক সেইকাৰণে হয়তো তেওঁ কোৱাৰেণ্টাইনত যাব লাগিব। কিহৰ কাৰণে বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত কৰোণাৰ বিৰুদ্ধে যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি অহা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোৱাৰেণ্টাইনত যাবলগীয়া হ'ব পাৰে। হাজোৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডক্টৰ দীপক চন্দ্ৰ দাসৰ দেহত COVID-19 ধৰা পৰিছে। সোমবাৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিঙিমাৰী হাস্পতালৰ পৰিদৰ্শনৰ সময়ত বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একেবাৰে আগতে দেখা গৈছিল চিকিৎসকজনক। এই খবৰৰ পাছতে অঞ্চলজুৰি চাঞ্চল্য। উল্লেখযোগ্য যে কালিৰ অনুষ্ঠানটোত বহু লোক উপস্থিত। ৰাজ্যখনত কৰোণা সংক্ৰমণ আৰম্ভ হোৱাৰ পৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুদ্ধকালীনভাৱে COVID-19 বিৰুদ্ধ যুদ্ধখনত নেতৃত্ব দি আহিছে। ৰাজ্যখনৰ হাস্পতালসমূহ সঘনে পৰিদৰ্শন কৰাৰ লগতে COVID-19 ব্যৱস্থাপনাৰ সকলো দিশতে সম্পূৰ্ণ আত্মনিয়োগ কৰি আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বিভিন্ন সময়ত ক'ভিড ৰোগীসকলৰ চিকিৎসাৰ বুজ ল'বলৈ স্বাস্থ্যমন্ত্ৰীগৰাকী হাস্পতালত উপস্থিত হোৱা দেখা গৈছে। ইয়াৰ মাজতে সদায় সাৱধানতা অৱলম্বন কৰি কৰ্তব্যতা ব্যস্ত হৈ থকা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজে কোৱাৰেণ্টাইনত যাবলগীয়া হ'ব পাৰে বুলি শংকাৰ সৃষ্টি হৈছিল। সোমবাৰে সকলো দৃষ্টিগোচৰ হোৱা ঘটনাটোৰ পাছত এতিয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে হোম কোৱাৰেণ্টাইনত থাকিব নেকি সেয়া চৰ্চিত হৈ পৰিছে। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।